Hey guys, welcome back to Punam's Merry Making. আৰু আজি হৈছে 24th এপ্ৰিল ডিউ মাইনাৰ আজি 5 মাহ সম্পূৰ্ণ হ'ল আৰু কাইলে তাৰ হৈ শিৱ পূজা এভাগ পাতিব বুলি ভবা হৈছে তেনেকৈ তাই অন্নপ্ৰসনটো সৰুকৈ পাতি থোৱা হ'ব যিহেতু এতিয়া কৰোনাৰ সময় আৰু সেইটো দেখুৱাবলৈ মই আপোনালোকক চেষ্টা কৰিম তেনেহলে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ কাইলৈ কাৰণে সকলোবোৰ নিজৰ নিজৰ কামত বিজি এইফালে বায়ে নিমকি বনাই আছে আৰু ইফালে মায়ে পাকঘৰত কেক বনাই আছে আৰু লগতে কাইলৈৰ যোগাৰবোৰ কৰি আছে আৰু ভিনদেউৱে এফালে বেলুনৰ কেণ্ডেল বনাই আছে কাইলৈৰ কাৰণে